ফ্ৰিকুৱেণ্টলি ওলাই থকা বাতৰি এটা হৈছে নেশ্যনেল নিউজে হওক বা ইণ্টাৰনেশ্যনেল নিউজে হওক যে চীনে টাইৱানক আক্ৰমণ কৰিব। ঠিক আছে, টাইৱান ইমান সৰু এখন দেশ, হয়নে? ইমান সৰু এখন দেশ, দ্বীপ ৰাষ্ট্ৰ এখন, ইমান সৰু। চাইনা ইমান ডাঙৰ, কিয় আক্ৰমণ কৰিব বিচাৰিছে? চীনে টাইৱানক যিটো কাৰণে আক্ৰমণ কৰিব, যি কাৰণে ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰিছিলে, হয়নে? কাৰণ এটাই আমেৰিকা, আছিলে কি আমেৰিকা। ইউক্ৰেইন নেটত কি হ'ব বিচাৰিছিলে? নেটলৈ যাব বিচাৰিছিলে, আৰু ৰাছিয়াই ইউক্ৰেইনক নেটলৈ যাব নিদিয়ে। কাৰণ কিয়? ৰাছিয়াৰ মতে ইউক্ৰেইন আগত কিহৰ সদস্য আছিলে? USSRৰ অংগ আছিলে, হয় নাই? USSRত আছিলে, ছোভিয়েট সংঘৰ আছিলে। গতিকেলৈ ৰাছিয়াই ইউক্ৰেইনক যাব নিদিয়ে। সেইটো কাৰণে এতিয়া কি হ'ল, এতিয়া টাইৱানত যেতিয়া আমেৰিকান স্পীকাৰ, হাউচ অফ ৰিপ্ৰেজেণ্টেটিভৰ স্পীকাৰ নেঞ্চি পেলোচি যেতিয়া টাইৱান ভ্ৰমণলৈ আহিলে, তেতিয়া চীনে কি কৰিলে? টাইৱানক আক্ৰমণ কৰিম বুলি ভাবুকি দিলে। এটা মেইন কথাটো কি হ'ল, ভাবুকি কিয় দিছে? চীনে কি বুলি ভাবে? টাইৱানৰ লগত কোনো ৰাষ্ট্ৰই সম্পৰ্ক, মানে পৃথক সম্পৰ্ক ৰাখিব নালাগে। চাইনাই ভাবে টাইৱানৰ লগত কোনো ৰাষ্ট্ৰই যিকোনো ধৰণৰ বৈদেশিক ক্ৰিয়াকলাপবোৰ কৰিব নালাগে। কিয়নো চীনৰ মতে চাইনা আৰু টাইৱান একেই। চীনৰ মতে চীনে কি বুলি কয়? টাইৱানক নিজৰে অংগ এটা বুলি কয়। ঠিক আছে, নিজৰে অংগ এটা বুলি কয়, নিজৰ বুলিয়ে ভাবে। গতিকেলৈ ই সদায় ওৱান কাণ্ট্ৰি পলিচি, টাইৱান আৰু চীন যে একেই হয়, সি সদায় তেনেকুৱা এটা পলিচিত, বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰীবিলাক যেতিয়া চীন ভ্ৰমণলৈ যায়, তেনেকুৱা এটা পলিচিত কি কৰে? চাইনাই চহী কৰাই থয়। তেনেকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও গৈ পেলাই সেইটো চহী কৰি থৈ আহিছে, যে টাইৱান আৰু চীন একে ৰাষ্ট্ৰ, দুইখন একে ৰাষ্ট্ৰ বুলি সেইটো আমি মানি লৈছোঁ বুলি তেনেকুৱা এখনত চহী কৰি থৈ আহিছে। আচল কথাটো কি হ'ল, আমেৰিকাই টাইৱানক কিয় ছাপোৰ্ট কৰিছে, বা বিশ্বৰ প্ৰায় দেশসমূহে কি বিচাৰে? টাইৱানক স্বতন্ত্ৰ বিচাৰে। কাৰণ টাইৱানত আটাইতকৈ বেছি চিলিকন প্ৰডিউচ হয়। ৱৰ্ল্ডৰ প্ৰায় 50%তকৈ বেছিয়ে চিলিকন প্ৰডিউচ ক'ত হয়? অকল টাইৱানত হয়। এতিয়া চিলিকন কি? চিলিকন হৈছে আমি যিবোৰ মোবাইল, চিম কাৰ্ড বা বিভিন্ন ধৰণৰ বস্তুবিলাকত যিবোৰ মাইক্ৰ'চিপ যিটো থাকে, সেইটো কিহেৰে বনায়? সেইটো চিলিকনেৰে বনোৱা হয়। গতিকেলৈ যদি চিলিকনৰ মাৰ্কেটটো যদি চাইনাই লৈ লয়, চাইনাই কেপচাৰ কৰে, তেতিয়া হয়তো ৱৰ্ল্ডত কি হ'ব পাৰে? চিলিকনৰ ক্ৰাইচিছ হ'ব পাৰে, হয়নে? তেতিয়া ইলেক্ট্ৰনিক্স বস্তুবিলাকৰ, মোবাইলৰ বা বিভিন্ন ধৰণৰ বস্তুবিলাকৰ দাম বহুত বাঢ়ি যাব। সেইটো কাৰণে কি বিচাৰে? প্ৰায় দেশসমূহে টাইৱানক স্বতন্ত্ৰ হোৱাটো বিচাৰে। ঠিক আছে।